হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ খবৰ ভালেই, মোৰো খবৰ ভালে। আৰু দিনত এটা ইনফৰমেশ্যন পাইছিলোঁ যে আমাৰ জাগিৰোড SPCত তাতে ৰাতি ভূত ওলায়। যোৱা ব্লগটোত আপোনালোকে বহুত ছাপোৰ্ট কৰিছে, তাৰ বাবে থেংক ইউ ছ' মাছ। আৰু বহুতে কমেণ্ট কৰি আছিল যে দাদা ৰাতি আপোনালোকে শ্বুট কৰিব, ৰাতিৰ ভাগত বোলে ভূত ওলায়। সেইকাৰণে আমি ৰাতি আহিলোঁ আৰু লগত ভাইটি, ফ্ৰেণ্ড, ভাগিন তাহাঁতকো লগত লৈ আহিলোঁ। তাহাঁতেও আপোনালোকক প্ৰুভ কৰি দেখুৱাব সঁচা আছেনে নাই। সেইকাৰণে আমি আহিলোঁ ৰাতিৰ ভাগত। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ ব্লগটোত ভাইটিৰ লগত আছে। ভাইটি ঠাণ্ডা লাগিছে, আজি প্ৰুভ কৰি দেখুৱাম আমি ন? দেখামে হে? আৰু সেইকাৰণে আমি ৰাতি আহিলোঁ, আপোনালোকক প্ৰুভ কৰি দেখুৱাম আমি ন? সেইকাৰণে আমি ৰাতি ওলাই আহিলোঁ। আৰু ভাইটি এতিয়া সময় কিমান হৈছে? আৰু এতিয়া টাইম বাজি আছে কেইটা ভাইটি? 10:20। ভয় লাগি আছে ন? কিহৰ ভয়? আমি আহিছোঁতো। আৰু লগত ভাগিনো আহিছে, এইয়া টমটমত বহি আছে। অপেক্ষা কৰি আছোঁ ন ভাইটি আমি কেতিয়া ভূত দেখা পাম। আৰু লগত এয়া আমাৰ ভাইটি। কি ভাইটি কি চাব আহিছে আজি? ভূত চাব আহিছোঁ। চাবাই মানে আজি ন? চাম, আপোনালোকক দেখাম। আমি অকলে কিয় চাম, আপোনালোক দেখাম বুলি আহিছোঁ। চবেই একেলগতে চাম না। তো পানী চানী আনিছা না নাই? যদি হঠাৎকে ভূত দেখা পাই যাওঁ কি কৰিবা তেতিয়া? আমি থু গিলি দিম। থু গিলি দিবা? আৰু ভাইটি মইতো চিধা তেতিয়া হঠাৎকে ভূত আহি যাব ওচৰত, কি কৰিবা? মই গায়ব হৈ যাম। গায়ব হৈ যাবা? কি ক'লে ভাইটিয়ে, শুনিলা? মই নাথাকোঁ। আৰু এতিয়া আমি এই বিল্ডিঙৰ ওচৰলৈ গৈ আছোঁ, যোনটো বিল্ডিঙত ৰাতি ভূত ওলায়। আৰু টমটমখন ষ্টাৰ্ট দিলোঁ, এতিয়া গৈ আছোঁ আমি। ভিডিঅ'টো চাই থাকিব শেষলৈকে, তো বলক। আৰু এতিয়া আমি গাড়ীখন লাহে লাহে আগুৱাই গৈ আছোঁ সেই ঠাইখিনিলৈ, চাব পাৰি আছে। আৰু ভাগিন আৰু ভাইটি পিছফালে আছানে তোমালোকে? আছা? দিয়া চাবা আকৌ ভূতে যাতে টানি লৈ নাযায় তোমালোকক। ভালদৰে থাকিবা দে। চাবা আকৌ ৰাতি বহুত হৈছে দিয়া। ভূতৰ লগত আন্দোলন হ'ব দিয়া। ফুল এনাৰ্জি লৈ আহিছে গাইজ। ভূত কি বস্তু চাব তেখেতে। আজি ভূতৰ লগত বোলে মাৰপিট হ'ব। ভূতৰ লগত অলপ ধেমালি কৰিম। আৰু ভাইটি ঘৰৰ পৰা পাৰ্মিশ্যন লৈ আহিছে না নাই? আহিছোঁ, পুৰা পাৰ্মিশ্যন ল'বলৈ আহিছোঁ। পাৰ্মিশ্যন লৈ আহিছে? যদি কিবা এটা হৈ যায় ৰাস্তাত, কিবা এটা ঘটনা, আজি ভূতৰ লগত খেলিমেই। খেলিবাম ন? খেলিমেই আজি গাইজ ভূতৰ লগত আজি খেলিমেই, যিয়ে নহওক আজি ভূতৰ লগত আন্দোলন কৰিম। আজি কচম খাই আহিছোঁ আজি ঘৰৰ পৰা। কৰিমেই আজি আন্দোলন কৰিমেই ন ভাইটি? কৰিমেই। আজি ভূতৰ লগত আন্দোলন কৰিম। চাই থাকিব আপোনালোকে শেষলৈ ভিডিঅ'। ভাইটি বহুত টাইম ধৰি ভাইটি আৰু ভাগিনৰ মাত শুনা নাই। মাতটো শুনা নাই, মই চাইছোঁ কেতিয়াবা, কিন্তু দেখা পোৱা নাই। মাতো শুনা পোৱা নাই। অলপ পিছফালে চাওঁ নেকি তাহাঁতক? কোনো নাইছোঁ। হে কি কথা কোৱা? হে কোনো নাই, চোৱা এবাৰ। কি কথা কোৱা? চোৱা না। এই ক'ত গ'ল ভাগিন? ক'ত গ'ল ভাইটি? এই ভূতৰ লগত আমাৰ সঁচাকে ভূত লৈ যায় না তোৰ। গাইজ সঁচাকে ভাগিন আৰু ভাইটি বা ক'ত গ'ল? হা চিয়াচোন ক'ত? তহঁতক বিচাৰি পোৱা নাই আমি সঁচাকে। ভাইটি কি হ'ব এতিয়া? গাৰ্জেনক আমি কি ক'ম এতিয়া? হা কি ক'ম আৰু এতিয়া? এতিয়া দুটা ভূতে আমাৰ লগতে খেলি ৰাতি কেইটা বাজিছে? ৰাতি 10:30 বাজে আৰু এতিয়া। আৰু দুজনে তাৰ দেউতাকে ফোন মাৰি আছিলে, দেউতাকে ঘৰত পাৰ্মিশ্যন লৈ অহা নাই। পাৰ্মিশ্যন এতিয়া যদি কিবা এটা হয় তাহাঁতৰ, আমি কাক কি ক'ম? হে গাৰ্জেনক আমি কি জবাব দিম কওকচোন? হয় ভাইটি, গাৰ্জেনক আমি কি ক'ম এতিয়া? সেয়াটো ভাবি আছোঁ। চোৱাচোন বিচাৰো ক'ৰবাত ফুৰি আছে নেকি তাহাঁতে? ভূতে আমাৰ লগত খেলি লগাতে
গাইছ এতিয়া আমি পিছফালে আকৌ গৈ আছো পিছফালে তাতে গৈ আছো, পিছফালে চাওঁ। কৰবাত পৰিলেই নেকি কৰিলে নেকি না ভূতে টানিয়ে লৈ গ'ল ঠিক নাই আৰু কি কৰো এতিয়া কল কৰিছা ক'ত আছে নাই ক'ত কল এটা কৰো ন ভাইটি ক'ত বা গ'ল ভূতিয়ে টানি লৈ গ'ল নেকি এতিয়াচোন চুইচ অফ দেখাই আছে ন চুইচ অফ দেখাই আছে কি কৰা যায় এতিয়া কি কৰা যায় ভাইটি এতিয়া মোৰতো ভয় লাগি আছে কবি আছে মোৰ ফোন চুইচ অফ কৰি ফোন চুইচ অফ হৈ আছে আকৌ আৰু ফোন মাৰো লাউডত চুইচ অফ তেখেতৰো মোবাইল চুইচ অফ ভাম বিপদত পৰিলোঁ দেখোন ভাম বিপদত পৰিলোঁ দেখোন অলপ সেইবাৰে বিচাৰি চাওঁ নেকি আহাচোন বিচাৰক আহক বিচাৰো আহক ক'ত বা গ'ল তাহাঁতে বিচাৰি থাকোঁ জংঘল টংঘল ক'ৰবাত আছে নেকি থাকিব পাৰে না হে থাকিব পাৰে ক'ৰবাত সোমাইছে নেকি অঁ ইফালে আছে নেকি ক'ৰবাত চব আন্ধাৰেই আন্ধাৰ চোৱাচোন চাওকচোন অলপ গাত হয় নাই দেখোন কোনো নাই কোনো নাই আৰু সেই ভাইটি এইকেইটা কোন হয় দৌৰি দৌৰি আহিছে ভাইটি এইকেইটা কোন হয় দেখোন ভাইটি নেকি চোৱাচোন ধৰি আছে কিয় কি হৈছে ভাইটি হ'ল কি গা বেয়া গৈছিলা ভাইটি ক'ৰ পৰা ওলাই আহিলা এতিয়া জংঘল কোনে সোমাইছিলে জংঘলত নাজানো তোমালোকে দুটাতো মোৰ টমটম পিছফালে আহিছিলা দুটা হা হা টমটম ষ্টাৰ্ট দিম হা ভাইটি ভা ভাইটি আৰু চাব পাৰি আছে ভাইটিৰ দুটা ভাগিনৰ অৱস্থা চাওক কি অৱস্থা হ'ল চাওক ভাগিন ভাইটি কাক কি কম একদম পাহৰি গৈছে ইছ আমি খতম হা আমি খতম হৈ গ'ল কোনো লৈ গৈছিলে তোমালোকৰ আমি টমটমত বহি আছিলোঁ ফটককে গায়ব গায়ব ক'ত আছিলা তুমি ক'ত আছিলা ভাগিন? ক'ত আছিলা ক'ত আছিলে ক'ত এইকেইটা হা ক'ত আছিলা মই অৱস্থা টমটমত বহি চাওক আছিলোঁ পানী খাবা নেকি পানী খাবা পানী 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 হা পানী লাগিব ভাগিন ভাইটি পানী লাগিব হা এতিয়াতো দোকানো নাই নহয় ক'ৰ পানী আনো টোপনি আহি আছে কি কৰা যায় এহঁতক মেডিকেল লৈ যাওঁ নেকি আৰু ভাইটিক আৰু ভাগিনক কিবা কৰি আহিলোঁ মাথাত পানী চানী ঢালি অলপ সুস্থ কৰালোঁ এতিয়া তাহাঁতক সুধিম আচলতে ঘটনাটো হৈছিল কি আপোনালোকে চাব তাহাঁতৰ মুখৰ পৰাই শুনিব আচলতে হৈছিল কি ঘটনাটো আপোনালোক দেখুৱাম আজি চাওকচোন এয়া কি হ'ল তেতিয়াবা শুই আছে আহোঁ অঁ ভাগিনক চোৱাচোন অঁ ভাগিন ভাগিন অঁ ভাগিন কি হ'ল হা কি আকৌ দৌৰ মাৰি আছে আকৌ দৌৰ মাৰিছে ঐ চোৱাচোন কি বিচাৰি আছে গাইছ পাগল হৈ যাম সঁচাকে ভাইটিৰ কিবা হৈছে সঁচাকে আমি লৈ গ'লগৈ আৰু তাকে আকৌ টমটমৰ পৰা উঠি দৌৰ মাৰিছে জংঘলৰ ফালে দৌৰি আছো গাইছ আপোনালোকে চাব পাৰি আছে ভাগিনৰ পিছফালে দৌৰি দৌৰি আমি আহিলোঁ ক'তো বিচাৰি নাপালোঁ ক'ত বা আছে তাই এইটো কি হয় কোন এইটো কি হয় হা চাওকচোন ভাগিন নেকি এইটো এইটো কোন হয় হা এইটো কোন হয় কোন ভাগিন ভাগে কবি আছে দেখোন ই। কবি আছেচোন হা ঐ হা ঐ কি হ'ল ভাগিন ঐ হা হা চশমা আছোন কি হ'ল হা কবি আছে দেখোন ভাইটি হা ভাইটি কবি আছে দেখোন। টমটমৰ কাৰণে উঠাই লৈ যাওঁ উঠা অৱস্থা দেখোন তাৰ বেয়া ধৰাচোন ধৰা হা হা ধৰা ভালকে ধৰা এই পৰি গৈছে ভালকে কান্দত উঠোৱা হা 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 ভাগিনক আৰামছে খোৱাচোন আৰামছে হা কি অৱস্থা হ'ল ভাগিন বেকাৰ আহিলো আমি ভোট চাবৰ কাৰণে ন ভাইটি বেকাৰ আহিছো কিবা হ'ল এতিয়া হা ভোট চাব আহি দেখোন আমাৰ অৱস্থা নাই কিবা হ'ল গাৰ্জেনটো কি কম তাৰ দেখোন আকৌ অৱস্থা বেয়া অৱস্থা বেয়া হৈছে হা? ঐ আৰু এটা ক'ত গ'ল সি যেন বহি আছিল তাই ক'ত গ'ল লগতে হা ইয়াৰ লগতে বহি আছিল দেখোন হা হা
তাই কৈ থাক এটাক থৈ কিনে আৰু এটাক সেইবিলাক ক'ৰবাত আছে নেকি বিচাৰি চোৱাচোন হা এইটো কোন হয় হে এইটো কোন হয় হে চোৱাচোন টচ মাৰাচোন ভাইটি ভাইটি হয় হে ভাইটি 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 কি হ'ল কি হৈছে ভাইটি কি হ'ল কো হৈছিল কি আচলতে যাব কিবা এটা ওলাইছে ওলাইছে বহুত জলদি হা এই তাকো উঠাই লোৱাচোন জংঘলত গাইছ সঁচাকে ইয়াত ভূত আছে আজি আছে মানে proof কৰিলো ৰাতিৰ ভাগত আহি কিনে আপোনালোকক proof কৰিলো বলক যাব আকৌ আজি নাথাকো আৰু বেলেগ দিন আপোনালোকক দেখুৱাম বাৰু কম ভূত আছে বুলিকে মৰাৰ ইচ্ছা নাই ভাই মনৰ ইচ্ছা নাই আজি কম মানুহ আহিছো চাৰিটা আহিছো আৰু বেছি দেখাও নাই বলক ভাইটি আৰু এতিয়া চাব পাৰিছে ৰাতি কেইটা বাজে 11টা বাজিছে না আৰু কম মাত্ৰ 11টা বাজে আৰু এতিয়া ঘৰলৈ গৈ আছো বলক এইপিনে চাওকচোন অলপ পুৰা আন্ধাৰ হৈ আছে এইপিনে পুৰা আন্ধাৰ আন্ধাৰ হৈছে ৰাতি 10টা বাজে ভাবিছিলো ভাইটি আমি গোটেই ৰাতি থাকিম ন আজি গোটেই ৰাতি থাকিম বুলি ভাবিছিলোঁ আছে পিছপানে গাইজ আপোনালোকক এটা কথা স্পষ্টভাৱে কৈ দিওঁ আমাৰ জাগিৰোড পেপাৰ মিলত বা আমাৰ SPC-খনত কোনো ভূত বোলা কোনো বস্তু নাই এইবিলাক চব ফেক আৰু যিবিলাক আপোনালোকে ভিডিঅ' পাই থাকে এইবিলাক মিছা আৰু ৰাতি তাতে পেপাৰ মিলৰ চুৰ কৰিব যায় সিহঁতেই ভূত মানুহ যায় ৰাতি তাতে চুৰ কৰিব পাৰে আজিকালি মানুহেই ভূত কাক ভূত বুলি ক'ব ভাইটি তাত ভূত আছেনে বহুত এনে কোনো ভূত নাই ন আমি এটা সৰু এটা ৰোল কৰিলোঁ আপোনালোকক দেখাবৰ কাৰণে আজিকালি কোনো ভূত নাই ভাইটি ভূত আছেনে নাই এনে ভূত নাই। চুৰ যিমান চুৰ ন চুৰকেইটাই আৰু সিহঁতে আৰু ভূত হৈ কিনে মানুহক ভয় খুৱাই ন ভাইটি যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব আপোনালোকে ঠিক আছে আৰু আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ বাই বাই